এয়া মোৰ বন্ধুৱে ফোনত কথা পাতি আছে গৰিলা ট্ৰাইপত লৈ বোলে Welcome to Gyan. Subscribe to our channel. আমি আজি গুৱাহাটীলৈ গৈছিলোঁ মই মোৰ বন্ধু গুমন ডেকা AMD ব্লগছ আৰু পাৰ্থপ্ৰতিম নাথ You have already seen this. Myself, Mr. AMD অংকুৰ মণি ডিটোৱে ডেকা মানে বুঢ়া নহয় So আমি আজি গুৱাহাটীলৈ গৈছিলোঁ গুৱাহাটীৰ পৰা আহি এতিয়া নিউ নাৰু ৰেষ্টুৰেণ্টত সোমাইছোঁ আমি মৰিগাঁৱৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্ট নতুনকৈ খুলিছে দুৰ্গা পূজাৰ সময়তে খুলিছিলে তো ইয়াতে আমি আজি এবাৰ আৰু আমি আজি মই অৰ্ডাৰ কৰিছোঁ বিশেষকৈ মাঞ্চুৰিয়ান চিকেন চুপ বুলি কয় আৰু মোৰ বন্ধুৱে অৰ্ডাৰ কৰিছে কি অৰ্ডাৰ কৰিছিলে তুমি কৈ দিয়া আমি অৰ্ডাৰ কৰিছিলোঁ আপোনাৰ মাটন বিৰিয়ানী মানে কি আপোনাৰ কি ছাগলী মাংসৰ বিৰিয়ানী সেইবুলি আকৌ বি নহয় আকৌ বিৰিয়ানী মানে আমাৰ যিটো ৰাইচ যিটো চাউলেৰে বনায় চাউলেৰে বনায় সেই বিৰিয়ানী আৰু এটা বস্তু মই এইটো খোজা দেখাবলৈ চেষ্টা কৰিম মানে গোটেই ৰেষ্টুৰেণ্টখন দেখিছে এইখিনি সময়ত খালী হৈছে কিন্তু জেনেৰেলি খালীখন থাকে ৰেষ্টুৰেণ্টখনৰ যিটো মানে আলোকসজ্জা ডেফিনেটলি বহুত ভাল লাগে আপোনালোকে দেখিবলৈ চেষ্টা কৰিম আমি বহি আছোঁ বৰ্তমান ক'ত বহি আছোঁ য়েছ টেবুল নাম্বাৰ 08 টেবুল নাম্বাৰ 08 I'd like to introduce Mr. PPS. Yes. He is I think he is a new character of your channel, I think. Yes, of course. তেওঁ এটা চেনেল খুলিব চেনেলটো কিহৰ ওপৰত হ'ব সেইটো মানে তেওঁ বৰ্তমান চিন্তা কৰি আছে এতিয়ালৈকে খোৱা বস্তু আহিব নাই খোৱা বস্তু আহিব পিছত আমি পুনৰ ৰিভিউ কৰিম ইতিমধ্যে আহি পাইছে এইটো হ'ল আমাৰ চিকেন মাঞ্চৌ চুপ বাহ বঢ়িয়া লাগিছে দেই এইটো কি কৈ দিয়া য়েছ এইটো হ'ল আপোনাৰ মাটন বিৰিয়ানী অৰ্থাৎ ছাগলী মাংসৰ বিৰিয়ানী খাব লাগে বিৰিয়ানী অ'কে তেওঁলোকে প্ৰথমতে ভগাই ল'ব মেকুৰী খানাটো মনত আছেনে অংকুৰ মেকুৰী আৰু বান্দৰ মেকুৰীকেইটাই ভাগত শেষত একোৱেই নাপায় গতিকে মই বান্দৰটো হৈ যাওঁ নেকি বাৰু নাইচ মানে মই এইটো খোজোতে এখন ফটো তুলি ল'লোঁ মোৰ থাম্বনেইলত দিব পাৰিম আপোনাৰ থাম্বনেইলটো দেখে দেখা পায় ভিডিঅ'টো চাবলৈ আহিব আৰু ভিডিঅ'টো চাই পেলাই আপুনি থাম্বনেইলটো ভিডিঅ'টো পষ্ট কৰাৰ পিছত দেখা পাব একেই কথা আৰু লগতে আপোনালোকে দেখা পাব যে ৰঙাকৈ এটা বটন আছে তাত ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবাৰ কমি আছে মই এতিয়া এই বস্তুটো টেষ্ট কৰি চাওঁ আমি খাওঁ দেই খোৱা খাবলৈ ভালে হৈছে নিশ্চয় পাৰ্থ এতিয়া এইটো মই খাম লাহেকৈ তোমালোক খাই চাওঁ য়েছ টেষ্টিং ইটছ নাইচ একচুৱেলি বহুত ভাল সুন্দৰ হৈছে সুন্দৰ এতিয়া ৰাইজে ইয়ালৈ আহিব পায় নিশ্চয় ইয়ালৈ আহিব লাগে খাব লাগে টেষ্ট কৰিব লাগে আৰু আমাকো মাজে মাজে খাবলৈ মাতিব লাগে চিনিটো পায় তেওঁ হ'ল এই মানুহজন এইজন মই খুবেই গোগ ৰাখোঁ মই এটা চেনেল খোলা কথা আছে মই মানে কি মানে খোৱা বস্তুবিলাক মই খুব তৃপ্তিৰে খাওঁ Actually, this is an American dish. মানে মই যিটো খাই আছোঁ মই এইটো কথা কৈ আছোঁ আৰু তেওঁ সেইটো কথা কৈ আছোঁ এইটো মজা একচুৱেলি মই মানে কি বিৰিয়ানী হ'লে মই মানে বহুত ভাল পাওঁ বিৰিয়ানী মোৰ ফেভাৰিট হয় আৰু মই কেতিয়াবা ঘৰতো বনাওঁ নিজে কেতিয়াবা
বঢ়িয়া মই কেতিয়াবা আপোনালোকক দেখুৱাম ইয়াৰ মানে মোৰ বন্ধুৰ চেনেলৰ থ্ৰু দি মানে একচুৱেলি কথা সুধিছিলা ন মাঞ্চুৰিয়ান চুপটো কেনেকুৱা মানে কি ইয়াত মানে আমেৰিকাত কি কৰে নুডলছটো চাইনাৰ নিচিনাকৈ নবনায় নুডলছটো ফ্ৰাই কৰে তাৰপিছত চিকেনটো বইল কৰে আৰু বইল কৰি নুডলছটো তাৰ ওপৰত পেলাই দিয়ে ফ্ৰাইড নুডলছটো মানে বইল বনায় মানে বইল চুপি চিকেনটোৰ ওপৰত পেলাই দিয়ে ডেট ইজ কল্ড মাঞ্চুৰিয়ান ষ্টাইল আমেৰিকান চিকেন নুডলছ অৰ চিকেন চুপ নালাগা বোলা এজনে কিন্তু বহুত ধুনীয়াকৈ খাইছিল আৰু ভাল লগাজনে সেইজনে চামুচ যুঁজাই আছে এইটোৱে হ'ল ছাগলৰ মাংস চুগাৰেজ আমি খাই ল'ম ন চ' ফাইনেলি আমি খাই শেষ কৰিলোঁ দেখিছে এইবিলাক চব খালী গুৰাখুৰভাৱে খাই শেষ কৰিলে এনেকুৱাই হয় তৃপ্তিৰে মানে ইমানেই তৃপ্তিৰে খালোঁ যে এই মানে কাঁহীখন খাবলৈ ৰৈ গ'ল আৰু এতিয়া এইখন ইমানে টান আমি চেষ্টা কৰিব পৰা নাই এওঁ খালে তেতিয়া এওঁ থাকিবৰ কাৰণে খুব জোৰ কৰিছে নাথাকোঁ বুলি কৈছে হ'ব আমিও যাওঁগৈ আৰু ঠিক আছে গুড নাইট চ' দে চে গুড নাইট এণ্ড উই ফুড জ্ঞান লাভ ইউ অল থেংক ইউ ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব আছে বাই বাই চি ইউ